নমস্কাৰ, মোৰ নাম শ্ৰী দীপুৰাজ নাথ। দীপুৰাজ ব্লগছ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ মোৰ ঘৰ হালধাত হয়। আমাৰ হালধা বুলি নহয়, সোমবাৰে যোৱা ৰাতিৰ পৰা আমাৰ আজি কি বৃহস্পতিবাৰ এতিয়ালৈকে বৰষুণ দিয়ে আছে। সেই নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈ গৈছে। আমাৰ বাট পাইছেহি বানপানী, পথাৰতো দূৰৰ কথা, বাট পাইছেহি আমাৰ। পিছফালে আমাৰ খাল বুৰ গ'ল, নেট দি থৈ দিছোঁ মাছ যাব নোৱাৰাকৈ। আৰু কিমান কি মানুহৰ অনিষ্ট হৈছে আপোনালোকক মই এই ভিডিঅ'ত দেখুৱাম, আপোনালোকে চাই থাকক বাৰু। এয়া চাওক আপোনালোকে, আমাৰ বস্তিৰ পিছফালে থকা আমাৰ পথাৰৰ বানপানী। এয়া চাওক আপোনালোকে, দেখাইছোঁ আপোনালোকক। ইয়াত যাব নোৱাৰি আৰু ইয়াত এইফালে চাওক, বিশাল সাগৰ যেন লাগি গৈছে। আমাৰ নেট দি থৈ দিছোঁ এনেকৈ, যাতে মাছ যাব নোৱাৰে। আৰু বা কিমান পানী হয় গম নাপাওঁ। এইফালে দিছোঁ আমাৰ বান্ধি থৈ দিছোঁ এনেকৈ, পানী সোমাব নোৱাৰাকৈ। আপোনাক আৰু দেখুৱাই আছোঁ বাৰু, সেইটো চাই থাকক। এইটো পুখুৰী আছিলে, পুখুৰীৰ পৰা ইয়াত এইটো ৰাস্তা হয়। এইটো গমেই নাপায় পুখুৰী নে কি, এইটো গমেই নাপায় মানে। এই চাওক আপোনালোকে, এই ঘৰ মানুহৰ ঘৰ হয়। ইয়াত বাটত বানপানী চাওক আপোনালোকে, কিমানখিনি হৈছে পানী চাওকচোন, কেনেকৈ অহা যোৱা কৰিব ভাবচোন আপোনালোকে। আমি আহি আছোঁ বৰ্তমান ৰাস্তাই আহিছোঁ আমি, এই পথাৰ নহয়, এইখন ৰাস্তাতে আহিছোঁ বাৰু আমি। এইটো লাষ্ট ঘৰ আমাৰ, এই চুবুৰীটোৰ লাষ্ট ঘৰ। এয়া চাওক আপোনালোকক, দেখাইছোঁ আপোনালোকক চোতালত কিমান পানী চাওক আপোনালোকে। এখেতসকলৰ মানুহ ইয়াৰ পৰা মানে নিজৰ আত্মীয় ঘৰলৈ গুচি গৈছে। চাওকচোন আপোনালোকে, কিমান দুখজনক কথা এইবিলাক। এয়া চাওক, চবফালে পানী, ঘৰৰ চবফালে পানী। এয়া চাওক কিমান অনিষ্ট হৈছে মানুহৰ। প্ৰাকৃতিক দুৰ্যোগ হয়, ইয়াক কোনেও ৰখাব নোৱাৰে। তথাপিও বাৰে বাৰে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, যাতে আমাৰ এই ৰাস্তাটো সোনকালে আমাক কৰি দিয়ে, অলপ ভালকৈ ওখকৈ বনাই দিলে হ'ল, যাতে পানী ৰাস্তাত উঠিব নোৱাৰে। তেনেকৈ যিমানখিনি পাৰি সেইটোৱে আহ্বান জনাইছোঁ। আমাৰ জিতুদা আহি পাইছে। জিতুদাক মই এটা কথা সুধিব বিচাৰিছোঁ যে কি আমাৰ যিটো ৰাস্তা অৱস্থাটো দেখা পাইছে আপুনি, ইয়াৰ বিষয়ে কি ক'ব আপোনালোকে কওকচোন। চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰে গুৰুত্ব দিব লাগে ৰাস্তাটোৰ প্ৰতি, আৰু তাৰ উপৰি কিছুমান কথা মানে অলপ নিজে চাই গেলি বেছি ভাল আৰু। নিজে চাই যাব লাগে, ওপৰ মহলা মানুহ আহিলে নিজে চাই যাব লাগে। আৰু যিটো পৰিস্থিতি সকলোকে সান্তনা দিয়াটো জৰুৰী আৰু। বাৰু যা নহওক, বেছি হ'ল বৰষুণ আৰু আমাৰ বাট উঠা নাই, খালি অলপ বাকী আছে, সেইখিনিয়ে আৰু উঠিলে আৰু থাকে আৰু যাৱা উঠিও মানে যাৱা হেৰি বানপানীটো আমাৰ বাটত লাগি গৈছে। আকৌ এইবাৰো বাটত লাগি গৈছে। মই বাটটোত চৰা আছোঁ, আমাৰ বাটত লাগি ৰাস্তাটো হৈছে, সেইখিনিতো হোৱা নাই।
কালি মানে আজি ৰাতিৰ ভিতৰত আহিছে না পানী গোটাই পানী খুব কেনেকা কিমান দূৰত পানী গৈছে এইবাৰ বুঢ়াই দিছে আৰু কি হৈছে ৰাস্তা দুবাৰ হৈ গ'লে মাছ হয় নহয় আগত বা কিমান হৈছে ইয়াতে এই ৰাস্তাটো আপোনালোকে দুটা ভাগ হৈ গৈছে ৰাস্তা নতুনকৈ বনোৱা আমাৰ ব্লক পাৰ ৰাস্তা হয় এইটো ব্লক পাৰ ৰাস্তাৰ এনেকুৱা সোঁত বৈছে পানীৰ এইফালে পানীটো গৈছে চবফালে পানীয়ে পানী পানী বানপানী যেনেকৈ গৈছে গাছৰ তলেৰে গৈছে ৰাস্তাটো ইয়াত দেখুৱাইছোঁ আৰু এটা ভয়ানক দৃশ্য আপোনাক দেখুৱাইছোঁ আপোনালোকক Oh my god. এইটো আমাৰ হালধা আৰু লাজন সংযোগী পথ এইটো আপোনালোকে নিশ্চয় গম পাইছে হালধা আৰু লাজন সংযোগী পথ ইয়াত সম্পূৰ্ণকৈ মানে মাজত ছিঙি লৈ গৈছে এই ৰাস্তাটো আমাৰ সম্পূৰ্ণ চাওক আপোনালোকে পানীৰ যিটো সোঁত ইয়াতে গৈছিল না মানুহটো অতি ইয়াতে গৈছে অতি এই চাইকেল লৈ পেলাই দিশলৈ গৈছিল কি আচ্ছা আগৰ বানপানী যিটো আছিল সেই বানপানীটোত এজন মানুহজন আছিল লাওজনৰ নহয় নে লাওজনৰ মানুহজন চাইকেলৰ মানুহৰ কি গ'ল চাইকেল গ'ল চাইকেল একদম এই ক'ত বাচি দিয়া নাই কেৱল মানুহে বাচি কিনে আহিছে আৰু আন সাগৰ কম নে ব্ৰহ্মপুত্ৰ কম নে মই কি ক'ম এতিয়া এখন এই গাঁৱত হোৱা ব্ৰহ্মপুত্ৰ সাগৰ বিশাল সাগৰ হৈ গৈছে পাগলা পাতি চাওক ৰাতিপুৱাৰ ভাগত কিমান পানী আছিল আৰু এতিয়া কিমান পানী চাওক আপোনালোকে দেখিছে আমাৰ ৰাস্তা এইটো এই দেখিছে পানী আমি কিমান আহিছে আমি জনাই থাকিম আপোনালোকক